ডিজিটেল মাধ্যমত আমি শিক্ষকৰ বদলীকৰণ এটা অনলাইন পোৰ্টেলৰ জৰিয়তে কৰাৰ কথা ঘোষণা কৰিছিলোঁ। বহুতে কৈছে যে এইটোত বহুত বিলম্ব হৈছে। বিলম্ব আচলতে হোৱা নাই। আমি পূৰ্বেই ঘোষণা কৰিছিলোঁ যে আমাৰ নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পাছতহে আমি বদলীকৰণৰ প্ৰক্ৰিয়াটো কৰিম। নিযুক্তিৰ পূৰ্বে বদলীকৰণ নহয়। গতিকে নিযুক্তিৰ প্ৰক্ৰিয়া এটা সম্পূৰ্ণ কৰাৰ পাছত এতিয়া আমি বদলীকৰণৰ প্ৰক্ৰিয়াটো কৰিছোঁ আৰু যোৱা 2টা দিনত আমি 7,716 গৰাকী শিক্ষকৰ পাৰস্পৰিক যি বদলীকৰণ এইটো আমি সম্পূৰ্ণ কৰিছোঁ। তাৰ অৰ্ডাৰ ইছ্যু হৈছে। দ্বিতীয় পৰ্যায়ত আমাৰ SLC ইতিমধ্যে আৰু একাংশ শিক্ষকৰ বদলীকৰণৰ আবেদনত অনুমতি জনাইছে। গতিকে সেই অৰ্ডাৰখিনিও খুব সোনকালে তেওঁলোকে ডাউনলোড কৰি ল'ব পাৰিব। আৰু তাৰ লগে লগে যিসকল ছিংগল বিভিন্ন গ্ৰাউণ্ডত আইনে যিখিনিক এলাউ কৰিছে, যিসকল বৈবাহিক সূত্ৰে বা পিতৃ মিত্ৰীৰ অসুস্থতা বা নিজৰ চিকিৎসাৰ অসুস্থতা বা দিব্যাংগ ব্যক্তি যাৰ শাৰীৰিকভাৱে বিশেষভাৱে সক্ষম ব্যক্তি কোনো অসুবিধাজনক অঞ্চলত আছে বা যিসকলে 10 বছৰ সম্পূৰ্ণ কৰিছে নিজৰ কাৰ্যকাল এখন বহিৰ জিলাত, তেওঁলোকেও আবেদন কৰিব পাৰিব। সেই সুবিধাখিনিও আমি সোনকালে মুকলি কৰিম।